intermobility is possible between the education, skill education skill. So that intermobility is the right priority, and it is the next generation priority, the futuristic priority for the government, so that the intermobility between the education, the academic languages as well as this technical skills. So there has to be intermobility. So with these four important initiatives, three important things our Nijat Babu scheme. So all these things are going to be launched today. I welcome all of you, all the people who are sitting in this auditorium. Thank you very much. মুখ্যমন্ত্রী জীবন প্রেরণা আঁচনি আর জীবন অনুপ্রেরণা আঁচনির অধীনত প্রত্যক্ষভাবে টিভিটি যোগেদি আৰু উদ্যোগ চাৰিৰ প্ৰযুক্ত কেন্দ্ৰসমূহৰ এই উদ্যোগনী অনুষ্ঠানত আজি আমাৰ মাজত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ জ্ঞানদেৱ ত্ৰিপাঠী ডাঙৰীয়া, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আজি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আনুষ্ঠানিক প্ৰত্যক্ষ লাভ কৰা হস্তান্তৰ ডিবিটি আৰু উদ্যোগ চাৰিৰ প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পাই মই অত্যন্ত সুখী হৈছোঁ। এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ সবলীকৰণ, গৱেষণা আৰু উদ্ভাৱনাক উদগনি যোগায় আৰু অসম দক্ষ বিকাশ পৰিৱেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। অসমৰ যুৱ সমাজক হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু তেওঁলোকক সফল হোৱাৰ বাবে সুযোগ, সমৰ্থন আৰু আধুনিক আঁচনি সদ্য স্নাতক শিক্ষাৰ্থীসকলক শিক্ষান্তৰৰ পৰা কৰ্মস্থানলৈ যোৱাৰ যাত্ৰাপথত সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত যোগ্য সাহায্য আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ কৰিবলৈ, উদ্যমী প্ৰচেষ্টা হাতত ল'বলৈ আৰু আত্মবিশ্বাসেৰে কৰ্মসংস্থাপন তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত চলোৱাত সহায় কৰিব। এই আঁচনি সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰিবলৈ শিক্ষাৰ্থীসকলে বেংক একাউণ্টৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ধন প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়া ডিজিটেল আৰু